নমস্কাৰ, মই সিদ্ধাৰ্থ শৰ্মা। প্ৰথমে সমগ্ৰ অসমবাসী ৰাইজক মই বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি মই হেল্থ চিটিৰ পৰা সুস্থ হৈ ওলাই আহিছোঁ। আৰু এইখিনিতে মই ধন্যবাদ জনাব লাগিব হেল্থ চিটিৰ সমূহ ডাক্তৰ, নাৰ্ছ, তাৰ কৰ্মকৰ্তাসকলক, মোৰ মৰমৰ পৰাগ দত্তদেৱক। আচলতে ঘটনাটো অকস্মাত হৈছিল, মই গাড়ী চলাই আহি থাকোঁতে। আৰু সেইকণ সময়ত মোৰ মনলৈ এটাই আহিছিল যে কিবা এটা যিহেতু হৈছে, জনা শুনা মানুহ এজনক ফোন কৰি সোধো যে এইটো মুহূৰ্তত মই কি কৰিব লাগিব। আৰু পৰাগদাকে ফোনটো কৰিছিলোঁ, যিহেতু মই হেল্থ চিটিৰ কাষতে আছোঁ। পৰাগদাই ক'লে তুমি এবাৰ আহা। ইয়াত সোমালোঁ, যেতিয়া প্ৰেছাৰটো চেক কৰিলোঁ তেতিয়া 200 হৈ আছে। আৰু সেইটো অৱস্থাত তেখেতে মোক এৰি দিবলৈও ভয় কৰিছে, আৰু ময়ো বিচৰা নাই যে মই সেইটো অৱস্থাত ঘৰলৈ যাম। ঘৰলৈ ফোনাফোনি কৰি ইয়াতে ভৰ্তি হৈ দিলোঁ। কিন্তু এতিয়া ডাক্তৰসকলৰ উন্নত মানৰ চিকিৎসাৰ কাৰণে আৰু অসমৰ ৰাইজৰ আশীৰ্বাদৰ কাৰণে, মোৰ পৰিয়ালটোৰ সহযোগিতাৰ কাৰণে আজি মই হয়তো সুস্থ হৈ যাবলৈ ওলাইছোঁ। গতিকে এইখিনিতে মই হেল্থ চিটিৰ সমূহ কৰ্মকৰ্তাক মোৰ ধন্যবাদ জনাইছোঁ, অসমৰ ৰাইজক মই পুনৰ ধন্যবাদ জনাইছোঁ। আৰু ভগৱানৰ ওচৰত আশা কৰিছোঁ আপোনালোকো সদায় সকলো কুশলে থাকক। ধন্যবাদ। বোলে আও হৰি আও।